নমস্কাৰ বন্ধুসকল, আমাৰ এই ভিডিঅ'লৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজি আমি আপোনালোকলৈ লৈ আহিছোঁ অসমীয়া পাঠ্যক্ৰম স্নাতকোত্তৰ ডিগ্ৰীৰ অসমীয়া পাঠ্যক্ৰমৰ প্ৰথম ষান্মাসিকৰ প্ৰথম পাঠ্য বিষয়ৰ প্ৰথম অধ্যায় প্ৰাচীন অসমীয়া সাহিত্যৰ ৰূপ। এয়া হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জী আদিৰ পৰা মধ্যযুগলৈ পাঠ্যক্ৰম বিষয়ৰ অন্তৰ্গত অধ্যায়। এই অধ্যায়টোত আমি আলোচনা কৰিম বা আমি অধ্যয়ন কৰিবলৈ পাম অসমীয়া সাহিত্যৰ পৰিচয়, অসমীয়া সাহিত্যৰ ৰূপ, অসমীয়া সাহিত্যৰ প্ৰাচীন প্ৰত্নস্তৰ, শিলালিপি, তাম্ৰলিপি, শাসনাৱলী, প্ৰাচীন অসমীয়া সাহিত্যৰ বিষয়বস্তু উপস্থাপন ৰীতি, বৰ্ণনা ৰীতি, শব্দ প্ৰয়োগ ইত্যাদি। তাৰোপৰি ইয়াত কিছুমান আৰ্হি প্ৰশ্নও আমি পাম আৰু কিছুমান তথ্য আমি বক্সৰ পৰা পোৱা যাব। এই অধ্যায়টিৰ উদ্দেশ্য হৈছে প্ৰাচীন অসমীয়া সাহিত্যৰ ৰূপটোৰ লগত পৰিচিত হ'ব পৰাটো, প্ৰাচীন অসমীয়া প্ৰত্নৰূপৰ মাজত সন্নিৱিষ্ট লেখসমূহৰ ভাষাৰ লগত পৰিচিত হ'ব পৰাটো, লেখাৱলীৰ মাজত বৰ্ণিত হোৱা বিষয়বস্তু উপস্থাপন ৰীতি, বৰ্ণনাশৈলীৰ বিষয়ে জানিব পাৰিব, অসমীয়া ভাষাৰ সাহিত্য সৃষ্টি হোৱাৰ পূৰ্বে উপৰোক্ত লেখসমূহে কেনেদৰে অসমীয়া সাহিত্যৰ সৃষ্টিশীল দিশৰ সূচনা কৰিছিল সেই বিষয়ে কিছু কথা জ্ঞাত হ'ব পাৰিব। পাঠটোৰ পৰিচয়। স্নাতকোত্তৰ অসমীয়া পাঠ্যক্ৰমৰ উল্লেখ কৰি অহা হৈছেই প্ৰথম পাঠ্য বিষয়ৰ অন্তৰ্গত এয়া হৈছে প্ৰথম অধ্যায়। অধ্যায়টোৰ শিৰোনাম হৈছে প্ৰাচীন অসমীয়া সাহিত্যৰ ৰূপ। ইয়াত প্ৰাচীন অসমীয়া সাহিত্যৰ ৰূপটো কেনেদৰে ক'ত সংৰক্ষিত হৈছে তাৰ থুলমূল ধাৰণা লাভ কৰিব। অসমীয়া সাহিত্যৰ আলোচনাৰ প্ৰাৰম্ভতে উল্লেখ কৰা হয় মৌখিক সাহিত্য বা লোকসাহিত্যৰ। মৌখিক সাহিত্যৰ প্ৰাচীনত্ব বা সময়ৰ উল্লেখ নিশ্চিতকৈ ক'ব পৰা নাযায়। মুখ বাগৰি আহোঁতে স্বাভাৱিকভাৱে বিষয় আৰু ভাষাগত বা সুৰ গীতসমূহৰ ক্ষেত্ৰত পাৰ্থক্য হ'ব পাৰে। লিখিত সাহিত্যৰ মাজত কিন্তু সময় নিৰ্দিষ্টকৈ ৰক্ষিত হোৱা দেখা যায়। অসমীয়া লিখিত সাহিত্যৰ প্ৰাচীন নিদৰ্শন হিচাপে চৰ্যাপদকেই ধৰা হয়। মূলতঃ বৌদ্ধ ধৰ্ম আধাৰিত এই গীতসমূহৰ মাজত সাহিত্যিক ৰূপ এটি পোৱা যায়। লিখিত সাহিত্যৰ প্ৰাচীনতম ৰূপ চৰ্যাপদ পোৱাৰ আগতে কোনো লিখিত নিদৰ্শন নাপালেও ভাষাৰ বিকাশৰ ক্ষেত্ৰত পঞ্চম শতিকাতে প্ৰাচীন শিলালেখ নামৰ ফলিসমূহত অসমীয়া ভাষাৰ প্ৰাচীন ৰূপৰ পৰা আৰম্ভণিৰ চিত্ৰ এখন দেখিবলৈ পোৱা যায়। এই বিষয়ে আপোনালোকে বহলকৈ পাব চতুৰ্থ ষান্মাসিকত। অধ্যায়টিৰ যদিও সাহিত্য বিষয়ক, ভাষা নোহোৱাকৈ সাহিত্য সৃষ্টি হ'বই নোৱাৰে। সেয়ে প্ৰাচীন অসমীয়া সাহিত্যৰ ৰূপ আলোচনাত ভাষা বিষয়ে কিছু কথাও আলোচনাৰ আওতালৈ আহিব। এয়া পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈ প্ৰাপ্ত অসমৰ শিলালেখ, তাম্ৰলেখ ইত্যাদিসমূহৰ আধাৰ হিচাপে লোৱা হৈছে। প্ৰাচীন কামৰূপীয় হিন্দু ৰজাসকলৰ এই লেখাৱলীৰ ভাষাৰ ৰূপটোৰ উপৰি উপস্থাপন ৰীতি, বিষয়বস্তুৰ বৰ্ণনা ৰীতি, শব্দ প্ৰয়োগ ইত্যাদিৰ বিষয়ে মূলতঃ আলোচনা কৰা হ'ব। প্ৰাচীন অসমীয়া সাহিত্যৰ ৰূপ। সাহিত্য ভাষাৰ মাধ্যমতহে পোহৰলৈ আহে। পৃথিৱীৰ প্ৰত্যেক জাতিৰে ভাষা আছে। সেই ভাষাৰ মাধ্যমেৰে সাহিত্যৰ সৃষ্টি হয়। সাহিত্য বুৰঞ্জীৰ প্ৰণেতা আৰু সাহিত্য সমালোচক সত্যেন্দ্ৰনাথ শৰ্মাদেৱৰ ভাষাত ভাষাবৃক্ষৰ সাহিত্য সৌৰভময় পুষ্পস্বৰূপ। অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ পৰা পমখেদি উৎপত্তি স্থল বিচাৰি গ'লে প্ৰথমতে আমি অসমীয়া ভাষাৰ জন্ম বৃত্তান্ত আৰু জন্মলগ্ন জানি ল'ব লাগিব। কাৰণ আগেয়ে ভাষা, তাৰ পাছতহে সাহিত্যৰ সৃষ্টি হয়। অসমীয়া ভাষাটো প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰাই ক্ৰমবিৱৰ্তনৰ মাজেৰে আহি খ্ৰীষ্টীয় দশম একাদশ শতিকামানত অসমীয়া ৰূপ ল'বলৈ আৰম্ভ কৰে। অসমীয়া ভাষা মূলতঃ আৰ্য ভাষাৰ পৰা উদ্ভৱ হ'লেও অসমীয়া ভাষাৰ গঠনকালত বিভিন্ন থলুৱা আৰ্যভিন্ন ভাষাৰ প্ৰভাৱ পৰিছে। আৰ্যভিন্ন ভাষাৰ প্ৰভাৱে অসমীয়া ভাষাক সুকীয়া গঢ় দিয়াত সহায় কৰিছে। সেয়ে চীনা পৰিব্ৰাজক হিউৱেনচাঙে প্ৰাচীন কামৰূপৰ ভাষা মধ্য ভাৰতৰ ভাষাতকৈ অলপ বেলেগ বুলি মন্তব্য কৰিছিল। হিউৱেনচাং 643 খ্ৰীষ্টাব্দত কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত কামৰূপলৈ আহিছিল। এয়া মন কৰিবলগীয়া কথা। প্ৰাচীন চীনা পৰিব্ৰাজক এওঁ আছিল। গতিকে সপ্তম শতিকাতে ভাষাটোৱে এটা সুকীয়া নিজস্ব গঢ় লৈছিল। অসমীয়া সাহিত্যৰ প্ৰাচীন ৰূপ আলোচনাত সেয়ে সপ্তম শতিকাৰ এই মন্তব্যৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। বন্ধুসকল, আপোনালোকে নিশ্চয় জানে এটা দশকত 10 বছৰ, এটা শতিকাত 100 বছৰ, এক সহস্ৰাব্দত 1000 বছৰ হয়। আৰু খ্ৰীষ্টপূৰ্বৰ পৰাই খ্ৰীষ্টীয় যি খ্ৰীষ্টপূৰ্ব খ্ৰীষ্টীয় এই কথাবোৰ আছে সেইবোৰৰ বিষয়ে আমি পিছত ভালকৈ আলোচনা কৰিম। বৰ প্ৰয়োজনীয় কথা হয় সেইটো, সেয়ে উল্লেখ কৰি থলোঁ।
প্ৰাচীন কামৰূপলৈ আৰ্যসকলৰ আগমনৰ লগে লগে তেওঁলোকৰ ভাষা আৰু সংস্কৃতিও লগত লৈ আহিছিল। আৰ্য ভাষাৰ লগত প্ৰাচীন কামৰূপৰ ভূমিপুত্ৰসকলৰ ভাষাৰ সমন্বয় হৈ সুকীয়া বৈশিষ্ট্যযুক্ত ভাষাৰ সৃষ্টি হয়। অৰ্থাৎ অসমীয়াসকল প্ৰব্ৰজিত অসমৰ ভূমিপুত্ৰসকল আছিল মংগোলীয় গোষ্ঠীৰ দাব্ৰিৰ এওঁলোক আছিল। সেই কথা আমি পিছলৈ পাম লাহে লাহে। এই ভাষাকেই পণ্ডিত সমাজে কামৰূপ অপভ্ৰংশ বুলিও উল্লেখ কৰিছে। খ্ৰীষ্টীয় ৫ম শতিকাৰ পৰা দ্বাদশ-ত্ৰয়োদশ শতিকালৈ প্ৰাচীন কামৰূপত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ দ্বাৰা লিখিত তাম্ৰফলক শিলালেখ আদিত অসমীয়া ভাষাৰ আদি ৰূপ ৰক্ষিত হোৱা দেখিবলৈ পোৱা যায়। এই সময়ছোৱাত প্ৰাপ্ত ভাষিক ৰূপটোৱে অসমীয়া ভাষাৰ প্ৰত্নৰূপৰ নিদৰ্শন দাঙি ধৰে। প্ৰাচীন অসমীয়া সাহিত্যৰ পূৰ্ণ ৰূপ এই স্তৰত পোৱা নগ'লেও সাহিত্যৰ বীজ ৰোপণৰ বাবে ভূমি নিৰীক্ষণ আৰু কৰ্ষণ এই স্তৰতেই হয়। এটা প্ৰশ্নৰ উল্লেখ আছে, অসমীয়া ভাষাটোৱে কেতিয়াৰ পৰা স্বকীয় ৰূপ ল'বলৈ আৰম্ভ কৰে? ১৫০টা শব্দৰ ভিতৰত লিখিব। দ্বিতীয় প্ৰশ্নৰ উল্লেখ হৈছে, অসমীয়া ভাষাৰ আদি ৰূপ ক'ত পোৱা যায়? ১৫০টা শব্দৰ ভিতৰত লিখিবলৈ চেষ্টা কৰিব। প্ৰাচীন অসমীয়া সাহিত্যৰ প্ৰত্নস্তৰ। খ্ৰীষ্টীয় ১০ম শতিকাৰ আগৰে পৰাই নব্য ভাৰতীয় আৰ্য ভাষাসমূহে নিজাকৈ দুই এটা বৈশিষ্ট্যৰ এটি বিশেষ গঢ় ল'বলৈ যত্ন কৰিছিল, কিন্তু চৰ্যাপদ, শূন্যপুৰাণ আৰু শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাৰ জৰিয়তে অসমীয়া লিখিত সাহিত্যই খ্ৰীষ্টীয় দ্বাদশ-চতুৰ্দশ শতিকাৰ পৰা এটা সন্ধালনী ৰূপ নাপালেও অসমীয়া ভাষা সাহিত্যই ইয়াৰ আগতেই নিজস্ব ৰূপ এটি পৰিগ্ৰহ কৰিবলৈ যত্ন কৰিছিল, সেই বিষয়ে কোনো সন্দেহ নাই। খ্ৰীষ্টীয় দ্বাদশ শতিকা বা তাৰ আগৰ সময়ছোৱাৰ অধ্যয়ন কৰিবলৈ হ'লে প্ৰাচীন হিন্দু ৰজাসকলৰ দত্ত লেখসমূহ আধাৰ হিচাপে ল'ব লাগিব। এই স্তৰটোৰ সময়সীমা খ্ৰীষ্টীয় ৫ম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত। এই স্তৰটোক প্ৰাচীন অসমীয়া সাহিত্যৰ প্ৰত্নস্তৰ বোলা হয়। এই বিষয়ে আপোনালোকে ভালকৈ মন কৰিব, এইটো মনত ৰাখিবলগীয়া কথা। এই সময়ছোৱাৰ অসমীয়া ভাষা সাহিত্য লিপি আদিৰ অধ্যয়নৰ আৰম্ভণিৰ বাবে প্ৰয়োজনীয় সময়। এই সময়ছোৱাত প্ৰকৃত সাহিত্যৰ উহ নাপালেও ইয়াৰ ঐতিহাসিক গুৰুত্ব অপৰিসীম। শিলালিপি, তাম্ৰলিপি আদি অসমীয়া সাহিত্যৰ প্ৰত্নস্তৰত উল্লেখ কৰিব লাগিব। কামৰূপত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ তামৰ ফলিসমূহ শিলালেখসমূহ অন্যতম। তলত সুবাসনা মহন্তৰ গ্ৰন্থ উদ্ভৱকালীন অসমীয়া ভাষাৰ শীৰ্ষক গ্ৰন্থৰ পৰা এখন তালিকা আগবঢ়োৱা হৈছে। বিভিন্ন শিলালেখসমূহৰ নাম উল্লেখ আছে আৰু সেইসমূহৰ উদ্ভৱকাল। সুৰেন্দ্ৰ বৰ্মাৰ উমাচল শিলালেখ খ্ৰীষ্টীয় ৫ম শতিকা, ভূতি বৰ্মাৰ বৰগংগা শিলালেখ খ্ৰীষ্টীয় ৬ষ্ঠ শতিকা, ভাস্কৰ বৰ্মাৰ ডুবি তাম্ৰফলক খ্ৰীষ্টীয় ৭ম শতিকা, ভাস্কৰ বৰ্মাৰ নিধনপুৰ তামৰফলি খ্ৰীষ্টীয় ৭ম শতিকা। একেদৰে দেওপানীৰ শংকৰ নাৰায়ণপুৰ মূৰ্তিৰ লেখ প্ৰথম খ্ৰীষ্টীয় ৮ম শতিকা, দেওপানীৰ হৰিহৰ মূৰ্তিৰ লেখ দ্বিতীয় খ্ৰীষ্টীয় ৮ম শতিকা, হৰ্জৰ বৰ্মাৰ তেজপুৰ শিলালেখ খ্ৰীষ্টীয় ৯ম শতিকা, হৰ্জৰ বৰ্মাৰ তেজপুৰ শিলালেখ খ্ৰীষ্টীয় ৯ম শতিকাৰ মধ্যভাগ, বনমালাৰ তেজপুৰ তামৰফলি খ্ৰীষ্টীয় ৯ম শতিকাৰ মধ্যভাগ, বনমালৰ পৰ্বতীয়া তামৰফলি খ্ৰীষ্টীয় ৯ম শতিকাৰ মধ্যভাগ, তৃতীয় বল বৰ্মাৰ উত্তৰ বৰবিল তামৰফলি খ্ৰীষ্টীয় ৯ম শতিকাৰ শেষ চতুৰ্থাংশ, তৃতীয় বল বৰ্মাৰ নগাঁৱৰ তামৰফলি খ্ৰীষ্টীয় ৯ম শতিকাৰ শেষ চতুৰ্থাংশ, তৃতীয় বল বৰ্মাৰ উল্লুবাৰী তামৰফলি খ্ৰীষ্টীয় ৯ম শতিকাৰ শেষ চতুৰ্থাংশ, ৰত্নপালৰ বৰগাঁও তামৰফলি খ্ৰীষ্টীয় একাদশ শতিকাৰ প্ৰথমাৰ্ধ, ৰত্নপালৰ শুৱালকুছি তামৰফলি খ্ৰীষ্টীয় একাদশ শতিকাৰ প্ৰথমাৰ্ধ, ইন্দ্ৰপালৰ গুৱাহাটী তামৰফলি খ্ৰীষ্টীয় একাদশ শতিকাৰ দ্বিতীয়াৰ্ধ, ইন্দ্ৰপালৰ গুৱাকুচি তামৰফলি খ্ৰীষ্টীয় একাদশ শতিকাৰ দ্বিতীয়াৰ্ধ, গোপাল বৰ্মাৰ গছতল তামৰফলি খ্ৰীষ্টীয় একাদশ শতিকাৰ শেষ চতুৰ্থাংশ, ধৰ্মপালৰ খনামুখ তামৰফলি খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ প্ৰথমাৰ্ধ, ধৰ্মপালৰ শুভঙ্কৰ পাতক তামৰফলি খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ প্ৰথমাৰ্ধ, ধৰ্মপালৰ পুষ্পভদ্ৰা তামৰফলি খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ প্ৰথমাৰ্ধ, বৈদ্যদেৱৰ কমৌলি তামৰফলি খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ প্ৰথমাৰ্ধ, বল্লভদেৱৰ অসম ফলি খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ শেষাৰ্ধ, সমুদ্ৰপালৰ আমবাৰী শিলালেখ খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথমাৰ্ধ। এয়াই আছিল শিলালেখ তামৰফলিসমূহৰ উল্লেখ আৰু উদ্ভৱকাল। ইয়াৰ পিছত আহি গ'ল শাসনাৱলী। প্ৰাচীন অসমীয়া সাহিত্যৰ ৰূপ বিশ্লেষণত শাসনাৱলীৰ ভূমিকা উল্লেখযোগ্য। এই অধ্যায়ত কামৰূপ শাসনাৱলী আৰু প্ৰাচ্য শাসনাৱলী এই দুখন বাংলা গ্ৰন্থৰ পৰিচয়মূলক টোকা আগবঢ়োৱা হ'ল। প্ৰথমটো হৈছে
পদ্মনাভ ভট্টাচাৰ্য সংকলিত কামৰূপ শাসনাৱলী ভূমিকা কামৰূপ ৰাজাৱলী বুলি এটি বহল আলোচনা পোৱা যায়। এই আলোচনাত কামৰূপ নামটো আগতে প্ৰাগজ্যোতিষ বুলি উল্লেখ থকাৰ কথা বৰ্ণনা কৰি মহাভাৰত ৰামায়ণৰ সময়তো যে প্ৰাগজ্যোতিষ নামহে আছিল সেই বিষয়ে উল্লেখনিসহ আগবঢ়াইছে। এয়া চিৰন্তন সত্যই। ইতিহাসৰ পৰা নানা প্ৰমাণসহ উদ্ধৃতি দি ভাস্কৰ বৰ্মাৰ পূৰ্বপুৰুষৰ এখন তালিকা সংলগ্ন কৰা পোৱা যায়। ৪ৰ্থ শতিকাৰ মধ্যভাগৰ পৰা ৭ম শতিকাৰ পূৰ্বাৰ্ধলৈকে পুষ্য বৰ্মাৰ পৰা ভাস্কৰ বৰ্মালৈকে ৰজাসকলৰ বংশাৱলী ইয়াত সন্নিৱিষ্ট হোৱা দেখা যায়। প্ৰত্যক্ষভাৱে এই ৰাজবংশাৱলীৰ সাহিত্যিক প্ৰমূল্য নাই যদিও ঐতিহাসিক গুৰুত্ব যথেষ্ট আছে, কিয়নো এইসমূহেই হৈছে উত্তৰকালৰ সাহিত্য সংস্কৃতিৰ ভেটিস্বৰূপ। শাসনাৱলীত সন্নিৱিষ্ট হৰ্জৰ বৰ্মা, বনমাল বৰ্মা আৰু বল বৰ্মাৰ শাসনাৱলীৰ আলোচনা প্ৰসংগত এই ৰজাসকলৰ বংশাৱলীৰ বিৱৰণেও উত্তৰ সময়ৰ সাহিত্য সংস্কৃতিৰ ভেটি গঢ় দিয়াত যথেষ্ট সহায়ক। কামৰূপ শাসনাৱলীত ভাস্কৰ বৰ্মাৰ তাম্ৰশাসন, হৰ্জৰ বৰ্মাৰ তাম্ৰশাসন, বনমাল বৰ্মাৰ তাম্ৰশাসন, ৰত্নপালৰ প্ৰথম তাম্ৰশাসন, দ্বিতীয় তাম্ৰশাসন, ইন্দ্ৰপালৰ প্ৰথম আৰু দ্বিতীয় তাম্ৰশাসন, ধৰ্মপালৰ প্ৰথম আৰু দ্বিতীয় তাম্ৰশাসন, এই আটাইকেইখন তাম্ৰশাসনৰ আলোচনা, পাঠ, অনুবাদ আৰু অতিৰিক্ত আলোচনা সন্নিৱিষ্ট হৈছে। এই শাসনাৱলীৰ প্ৰত্যেকৰে লিপি হিচাপে নামাকৰণ কৰা হৈছে ক্ৰমে নিধনপুৰ লিপি, হায়ুংথল লিপি, তেজপুৰ তাম্ৰশাসনৰ লিপি, নৌগাং লিপি, বৰগাঁও লিপি, ছয়ালকুছি লিপি, গৌহাটী লিপি, গুৱাকুছি লিপি, শুভঙ্কৰ পাটক লিপি আৰু পুষ্পভদ্ৰা লিপি। সাহিত্যৰ বহল ভাগত যদি লিপিসমূহৰ আলোচনা সন্নিৱিষ্ট কৰা যায় তেতিয়াহ'লে অসমীয়া লিপিৰ ক্ৰমবিৱৰ্তনৰ আলোচনাত এইসমূহৰ গুৰুত্ব অপৰিসীম ৰূপত দেখা যায়। ইয়াৰ বিষয়ে জনাই থওঁ যে ইয়াৰ বিষয়ে ৪ৰ্থ ষাণ্মাসিকত ভালদৰে পঢ়িবলৈ পাব। শাসনাৱলীৰ ভাষা সংস্কৃত আছিল, কিন্তু পদ্মনাভ ভট্টাচাৰ্যই ইয়াক ভুল বুলি কৈ শুদ্ধ পাঠ সংযোজন কৰিছে। কিন্তু এই আলোচনাত ভুল বুলি ভবা শব্দসমূহক কথিত ভাষাৰ পৰা অহা বুলিও ক'ব পৰা যায়। উদাহৰণস্বৰূপে প্ৰথমতে উল্লেখ হৈছে অক্ষৰ শব্দ বাক্যাংশত অনুস্বাৰ আৰু বিসৰ্গ কেতিয়াবা লোপ পোৱা দেখা যায়। দ্বিতীয়তে হৈছে শব্দৰ শেষত মৰ ঠাইত অনুস্বাৰ প্ৰয়োগ হয়। প্ৰাকৃত স্তৰতে এই পৰিৱৰ্তন দেখা গৈছিল, গতিকে ইয়াক ভুল বোলাতকৈ সৰলীকৃত ৰূপ বোলাহে উচিত। তৃতীয়তে ধ্বনিৰ বিকল্প প্ৰয়োগ ইত্যাদি। অসমীয়া সাহিত্যৰ আলোচনা প্ৰসংগত ভাষাৰ এই দিশসমূহো উল্লেখনীয় বিষয়। প্ৰাচীন শাসনাৱলীৰ প্ৰাচ্য শাসনাৱলীৰ বাংলা যি গ্ৰন্থ আছে সেইখনৰ ভূমিকাত স্পষ্টৰূপে উল্লেখ কৰা আছে যে পদ্মনাভ ভট্টাচাৰ্য বিদ্যা বিনোদৰ কামৰূপ শাসনাৱলীৰ আৰ্হিৰে পুষ্য বৰ্মা, শালস্তম্ভ আৰু ধৰ্মপাল বংশৰ ৰজাসকলৰ ৰাজত্বৰ অৱসানৰ পিছৰ যুগৰ তাম্ৰশাসন, প্ৰস্তৰ শাসন আৰু আন আন লেখসমূহ একত্ৰ কৰি প্ৰকাশ কৰাৰ মানসেৰে প্ৰাচ্য শাসনাৱলীৰ সৃষ্টি। এই শাসনাৱলীত ভাৰতবৰ্ষৰ পূৰ্বপ্ৰান্তত চলিত ৰাজ্য শাসন আৰু ৰাজনীতি, ন্যায় বিচাৰ, ৰাজস্ব শাসন, কৰাৰোপণ ব্যৱস্থা, শাসকসকলৰ ধৰ্ম সংক্ৰান্ত নীতি আৰু শাসন ইত্যাদি সন্নিৱিষ্ট হোৱা দেখা যায়। ইয়াত সন্নিৱিষ্ট বহুকেইখন ফলিত গড়, খাৱৈ, দুৰ্গ, পৰীক্ষা, মন্দিৰ আদি নিৰ্মাণৰ ইতিহাস, যুদ্ধৰ ইতিহাস, মানুহ বেচা কিনাৰ প্ৰমাণ, দৌল দেৱালয়, মন্দিৰ সত্ৰ আদিত অখণ্ড প্ৰদীপৰ বাবে প্ৰয়োগ হোৱা যাৱতীয় মানুহ, তেল, দ্বীপ ইত্যাদিৰ বৰ্ণনা পোৱা যায়। প্ৰাচ্য শাসনাৱলীত কানাই বৰশী হোৱা শিলৰ তুৰস্ক ক্ষয়ৰ ফলি শক ১১২৭ পৰা মৰঙীৰ দেৱীঘৰৰ তামৰ ফলি ১৭০৫ শকলৈকে প্ৰায় ১৬০খনমান ফলিৰ পাঠ পোৱা যায়। বিভিন্ন বিষয়, বিভিন্ন শৈলী, বিভিন্ন ধাতু শিলত খোদিত হ'লেও ইয়াৰ ঐতিহাসিক মূল্যৰ অপৰিসীম হোৱাৰ লগতে সাহিত্যিক মূল্য বিশেষকৈ অসমীয়া লিপিৰ আলোচনাত এক বিশেষ ভূমিকা প্ৰদান কৰিছে। নিৰ্দিষ্ট কৰা পাঠৰ বিষয় প্ৰাচীন অসমীয়া সাহিত্যৰ ৰূপ হোৱা হেতুকে এই আলোচনাত দ্বাদশ শতিকালৈকে বা তাৰ আগৰ ফলিবিলাকহে গ্ৰহণ কৰিব পৰা যাব। শাসন মানে হৈছে ৰাজা শাসন, অৰ্থাৎ ৰজাই দিয়াই ফলি বা তাম্ৰ শাসন অৰ্থাৎ ৰজাই দিয়া তামৰ ফলি বুজায়। ৰজাই যেতিয়া ভূমিদান কৰে, কিবা নতুন নিৰ্মাণ কৰে, তেওঁলোকে এখন ফলি প্ৰদান কৰে বা ফলি লিখিত কৰে। এয়া হৈছে শিলালিপিও হ'ব পাৰে, নতুবা তাম্ৰলিপিও হ'ব পাৰে।
এইবাৰ আহিছোঁ আমি প্ৰাচীন অসমীয়া সাহিত্যৰ বিষয়বস্তু উপস্থাপন ৰীতি বৰ্ণনা ৰীতি শব্দ প্ৰয়োগ ইত্যাদি এয়া এটা নতুন পইণ্ট। প্ৰাচীন অসমীয়া সাহিত্যৰ নিদৰ্শন ৰূপে গ্ৰহণ কৰা লেখাৱলী উপস্থাপন ৰীতি আলোচনাৰ প্ৰথমে উল্লেখ কৰিব লাগিব এইসমূহ লিখনৰ মূল ভূমিৰ বিষয়। পোক পৰুৱাৰ আক্ৰমণ অগ্নিৰ পৰা ৰক্ষা কৰি ৰাখিবলৈ দীৰ্ঘদিনৰ বাবে সাহিত্যৰ প্ৰতি দৃষ্টি ৰাখি প্ৰাচীন অসমৰ হিন্দু ৰজাসকলৰ ফলিসমূহ লিখা ভূমি হৈছে শিলৰ পটভূমি তামৰ পাত মূৰ্তিৰ গাত যেনে দেওপানীৰ লেখ অষ্টম শতিকা ইত্যাদি। মৌৰ্য যুগৰ তাম্ৰ শাসনৰ আৱিষ্কাৰৰ পৰা খ্ৰীষ্টপূৰ্ব চতুৰ্থ তৃতীয় শতিকাত তাম্ৰ ফলক লিখন আহিলা ৰূপে ব্যৱহাৰ কৰাৰ কথা অনুমান কৰিব পাৰি। ফাহিয়ানে খ্ৰীষ্টীয় চতুৰ্থ শতিকাতেই পৰিব্ৰাজকৰ টোকাত তাম্ৰ পত্ৰৰ ব্যৱহাৰ পোৱা যায় বুলি উল্লেখ কৰিছিল। ধাতুসমূহৰ স্থায়িত্বৰ বাবে শত বছৰৰ পিছতো বৰ্তমান অসমীয়া সাহিত্যৰ প্ৰাচীন ৰূপ বিচাৰোঁতে এই শাসনসমূহক বিষয় হিচাপে গ্ৰহণ কৰিব পৰা হৈছে। এই শাসনাৱলী প্ৰস্তুত কৰাৰ আঁৰত বিভিন্ন দিশ জড়িত হৈ থাকে। ভূমি লেখনি মহী লিপিকাৰ আৰু শাসনিক ইত্যাদি। এটা সাহিত্যৰ এটা ভাগ হিচাপে পাঠ সমীক্ষা বিষয়টো আলোচনাৰ বিষয়। পাঠ সমীক্ষাৰ বিষয় হিচাপে প্ৰাচীন অসমীয়া ভাষাৰ নিদৰ্শনযুক্ত এই তামৰ ফলিবোৰৰ গুৰুত্ব অপৰিসীম। সাহিত্য সম্পৰ্কীয় আলোচনাত নান্দনিক দিশৰ গুৰুত্ব মন কৰিবলগীয়া বিষয়বস্তু আৰু লেখাৰ ধৰণেৰে সৰ্বসাধাৰণ মানুহক আকৰ্ষণ কৰিব পৰাটো সাহিত্যৰ বৈশিষ্ট্য হয়। বিষয়বস্তু মনোগ্ৰাহীকৈ প্ৰকাশ কৰাটো সাহিত্যৰ এটি বৈশিষ্ট্য হয়। মনোগ্ৰাহীকৈ প্ৰকাশ কৰাৰ ক্ষেত্ৰত উপস্থাপন ৰীতি লেখকৰ শৈলীৰ এক প্ৰয়োজনীয় দিশ আছে। সাহিত্যৰ মাজেদি সমাজখনেই প্ৰতিফলিত হয়। অৱশ্যে মানৱ সমাজৰ বিষয়সমূহ লেখকৰ ভাৱ কল্পনা অনুভূতি ভংগীৰ সুন্দৰ প্ৰকাশ ঘটে সাহিত্যৰ মাজেৰে। অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এই বৈশিষ্ট্যসমূহ কিন্তু চতুৰ্থ শতিকাৰ পৰা দ্বাদশ শতিকাৰ মাজত প্ৰাপ্ত তামৰ ফলি প্ৰাচীন কামৰূপৰ বা শিলালেখসমূহৰ মাজত পোৱা নাযায়। বিষয় উপস্থাপন পদ্য আৰু গদ্য শৈলীৰে হোৱা দেখা যায়। ভাষা সংস্কৃত হ'লেও উপস্থাপনত দুয়োবিধ শৈলী পোৱা যায়। যেনে প্ৰথমতে পঞ্চম শতিকাৰ উমাচল শিলালিপিৰ গদ্যশৈলীত উল্লেখিত হৈছে মহাৰাজাধিৰাজ শ্ৰী সুৰেন্দ্ৰ বৰ্মনা কৃতম ভাগৱত বল্লভদ্ৰ স্বামীনাই ইদং গুহং। দ্বিতীয়তে উল্লেখ হৈছে সপ্তম শতিকাৰ ভাস্কৰ বৰ্মাৰ নিধনপুৰ তামৰ ফলি পদ্যত গ্ৰন্থিত ভোগৱতী ভূতে স্থিতি বৰ্মনস্তত্তু হেতু আছিদ ভোগীপ তেৰিব ভূমি ভূতন্নন্ত ভোগস্য ইত্যাদি। সাহিত্যৰ মাজত সংৰক্ষিত হৈ থাকে অতীত, কিয়নো অতীতৰ জ্ঞান ধাৰণা আদিৰ সহায়ত বৰ্তমান গঢ় লৈ উঠে। প্ৰাচীন কামৰূপৰ লেখাৱলীৰ সমাজত সংৰক্ষিত হৈ থকা বিষয়বস্তু বৰ্তমান সাহিত্যৰ বুৰঞ্জীৰ উল্লেখযোগ্য বৈশিষ্ট্য। সেয়েহে বৰ্তমান আলোচনাত লেখাৱলীত সন্নিৱিষ্ট বিষয়বস্তুৰ বিষয়েও উল্লেখ কৰাটো প্ৰয়োজন আছে। বিষয়বস্তুসমূহ মূলতঃ ৰাজশাসনৰ লগত জড়িত হ'লেও ৰচনা ৰীতিত মসৃণতা দেখা যায়। সন্ধিৰ প্ৰয়োগ যথেষ্ট পোৱা যায়, অৰ্থাৎ শাসনাৱলীৰ ভাষাত শ্লেষৰ প্ৰয়োগ পোৱা যায়। এই ধৰণৰ প্ৰয়োগে ৰাজকীয় শাসনৰ লগত জড়িত বিষয়কো শোভাবৰ্ধন কৰি আলংকাৰিক কৰি তুলিছে। পূৰ্বে উল্লেখিত সপ্তম শতিকাৰ নিধনপুৰ তামৰ ফলিত ভ আৰু ত বৰ্ণ পুনঃ ধ্বনিত হৈ অনুপ্ৰাস অলংকাৰ হৈছে। অলংকাৰৰ দৰে ছন্দৰ ক্ষেত্ৰতো শাৰ্দুল বিকৃত অনুষ্টুভ আৰ্যা আদি ছন্দৰ প্ৰয়োগ দেখা যায়। ছন্দৰ বুৰঞ্জী আলোচনা প্ৰসংগত বৈদিক সংস্কৃত ছন্দ মহাভাৰতৰ ছন্দ আৰু তাৰ পৰৱৰ্তী কালৰ ছন্দৰ মাজেৰে আধুনিক ভাৰতীয় ভাষাৰ জন্ম দুমোজাত ৰচিত বৌদ্ধ গান আৰু দোহা অৰ্থাৎ চৰ্যাপদবোৰ সমূহত প্ৰাপ্ত মাত্ৰাবৃত্ত ছন্দৰ আলোচনা উল্লেখ পোৱা যায়। অনুষ্টুপ ছন্দৰ বৈশিষ্ট্য হৈছে ইয়াত 4টা পদ থাকে বা চৰণ থাকে। প্ৰতি চৰণতে 8টাকৈ অক্ষৰ আৰু চতুৰ্থ অক্ষৰৰ পাছত যতি পৰে। লঘু গুৰু স্বৰৰ সুবিন্যস্ত ধ্বনি স্পন্দনৰ ওপৰত নিৰ্ভৰশীল। ধ্বনি স্পন্দন 3 প্ৰকাৰৰ থাকে: সমবৃত্ত, অৰ্ধ সমবৃত্ত আৰু বিষমবৃত্ত। অনুষ্টুপ ছন্দ সমবৃত্তৰ অন্তৰ্ভুক্ত। চৌপংগ বা চতুষ্পদী ছন্দ বৈদিক অনুষ্টুপ ছন্দৰ পৰা উদ্ভাৱনা মাথোন। চৰ্যাপদ চতুষ্পদী ছন্দতে লিখা হৈছে। প্ৰাচীন অসমীয়া ছন্দ সম্পৰ্কীয় আলোচনাত প্ৰত্যক্ষভাৱে নহ'লেও ছন্দৰ ধাৰাবাহিকতা জনাটো প্ৰয়োজনীয়। অসমীয়া ভাষাৰ ক্ষেত্ৰত প্ৰাচীনত্ব আঁত বিচাৰি পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈ বিস্তাৰিত হৈ থকা তামৰ ফলিৰ সংস্কৃত ভাষাৰ মাজত সোমাই থকা কথিত ৰূপ যথেষ্ট পোৱা যায়। এই সম্পৰ্কে ইতিমধ্যে যথেষ্ট গৱেষণামূলক আলোচনাও হৈছে। এই ভাষাতাত্ত্বিক বৈশিষ্ট্যসমূহ ধ্বনিতত্ত্ব ৰূপতত্ত্ব আৰু শব্দৰ ক্ষেত্ৰত দেখা যায়। ধ্বনিতত্ত্বৰ ক্ষেত্ৰত হস্ৰস্বৰৰ দীৰ্ঘীকৰণ দীৰ্ঘস্বৰৰ হস্ৰীকৰণ ৰিকাৰ অ ই উ ৰি হিচাপে প্ৰয়োগ সম্প্ৰসাৰণ লোপা আগম বিকল্প ধ্বনিৰ প্ৰয়োগ ইত্যাদি পোৱা যায়। 1 নম্বৰটি
বৈশিষ্ট্য হৈছে প্ৰথমটো যেনে সুবৰ্ণ সুৱৰ্ণ বীৰ্য ইত্যাদি। এনেদৰে স্বৰৰ হ্ৰস্বত্ব দেখা যায়। তৃতীয়তে স্বৰৰ দীৰ্ঘত্ব দেখা যায়। সন্ধি বৰ্জন আৰু সন্ধিৰ অনিত্যতা এই সময়ৰ ভাষাৰ বৈশিষ্ট্য হিচাপে দেখা যায়। আদ্য স্বৰৰ লোপ, হৰ বিকল্পৰ প্ৰয়োগ, আকৌ ঘ হিচাপে প্ৰয়োগ, এইসমূহ ধ্বনিগত বৈশিষ্ট্যৰ ভাষাৰ সৰলীকৰণৰ প্ৰক্ৰিয়াৰ অন্তৰ্গত। সাধাৰণতে বৰ্তমান কথিত অসমীয়াটো এনে প্ৰক্ৰিয়াৰ পৰিলক্ষিত হয়। ৰূপতত্ত্বৰ ক্ষেত্ৰত সাদৃশ্যজাত পৰিৱৰ্তন, সমকাৰত্ব, অনিয়মিতি, ভ্ৰষ্ট ৰূপ, নিৰ্বিভক্তিক প্ৰয়োগ, স্বাৰ্থিক প্ৰত্যয় আদিৰ প্ৰয়োগ দেখা যায়। লেখাৱলীৰ মাজত ব্যক্তিৰ নামবাচক শব্দ, স্থিৰ নাম, ঠাইৰ নামবাচক শব্দ, পুখুৰী বিল নৈৰ নামবাচক শব্দ, গছ-গছনিৰ নামবাচক শব্দ ইত্যাদি শব্দসমূহ কেতবোৰ বৰ্তমানৰ অসমীয়া ভাষাৰ ৰূপৰ লগত একে আৰু কেতবোৰ কিছু বেলেগ। যিবিলাক বৰ্তমান পোৱা শব্দৰ প্ৰত্নস্তৰৰ ৰূপ বুলি ধৰিব পাৰি। এই ৰাজকীয় শাসনসমূহ সাধাৰণতে সিদ্ধিবাচক আঞ্জী চিহ্নৰে বেজন্তৰে আৰম্ভ হৈছিল। বনমালা দেৱৰ তেজপুৰ তাম্ৰশাসন, পৰ্বতীয়া তাম্ৰশাসন বেজন্ত চিহ্নৰে আৰম্ভ হৈছে। আহোম যুগৰ প্ৰায়বোৰ শাসন ষষ্ঠী পদৰে আৰম্ভ হৈছে। ভাস্কৰ বৰ্মাৰ নিধনপুৰ তাম্ৰশাসনত ওম শব্দৰে প্ৰয়োগ হৈছে। দুবিৰ তাম্ৰশাসনত কিন্তু কোনো মাংগলিক শব্দ নাই। শাসনসমূহৰ এই আৰম্ভণিৰ ৰেখাচিত্ৰও মন কৰিবলগীয়া বিষয়বস্তু। এয়াই আছিল এই অধ্যায়টিৰ পৰা আমি শিকিছোঁ প্ৰাচীন কামৰূপৰ লেখাৱলীসমূহ ৫ম শতিকাৰ পৰা দ্বাদশ শতিকাৰ এটি চমু তালিকা। প্ৰত্ন অসমীয়া সাহিত্যৰ স্তৰৰ প্ৰাচীন কামৰূপৰ হিন্দু ৰজাসকলৰ তাম্ৰফলকৰ মাজত অসমীয়া সাহিত্যৰ বীজ ৰোপিত হৈছিল বুলি আমি জ্ঞাত হৈছোঁ। ইতিমধ্যে আমি জানিব পাৰিছোঁ প্ৰত্ন অসমীয়া সাহিত্যৰ স্তৰত প্ৰাপ্ত শাসনাৱলীত কথিত ভাষাৰ ৰূপ ৰক্ষিত হৈছে আৰু এই ৰূপসমূহেই প্ৰত্ন অসমীয়া ভাষাৰ আদি স্তৰৰ চিত্ৰ জানিবলৈ দিয়ে। সাহিত্যৰ মাজত কেৱল ৰাজ পৰিয়ালৰ বংশলতাই বৰ্ণনা হোৱা নাই, সেই সময়ৰ সমাজৰ বিভিন্ন দিশ সংৰক্ষিত হৈছে। এয়াই আছিল আজিৰ প্ৰথম অধ্যায়ৰ প্ৰথম পাঠ। কিছু প্ৰশ্নাৱলী ইয়াতে উল্লেখ কৰা আছে। অসমীয়া ভাষাৰ প্ৰাচীন ৰূপৰ আৰম্ভণি চিত্ৰখন ক'ত পোৱা যায়? লেখাৱলী শব্দটোৰ অৰ্থ কি? শাসনাৱলীসমূহত পোৱা যায়। মধ্য ভাৰতীয় ভাষাতকৈ কিছুমান ভাষা কিছু ভিন্ন হোৱাৰ মূল কাৰণ কি? প্ৰাচীন অসমীয়া সাহিত্যৰ প্ৰত্নস্তৰ বুলিলে কি বুজে? প্ৰাচ্য শাসনাৱলীত সন্নিৱিষ্ট বিষয়বস্তু সম্পৰ্কে এটি আলোচনা। অসমীয়া লিপিৰ আলোচনাত শাসনাৱলীৰ ভূমিকা সম্পৰ্কে এটি টোকা যুগুত কৰক। এনেদৰেই প্ৰশ্নসমূহ উত্থাপন হৈছে। ধন্যবাদ বন্ধুসকল। এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, আমাৰ পদক্ষেপক সঁহাৰি জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ। আজিলৈ ইমানেই। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, অল অপশ্যনটো চিলেক্ট কৰি। ধন্যবাদ।